হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? নিশ্চয় আপোনালোক ভালে আছে আৰু ময়ো ভালে আছোঁ। মই ৰঞ্জিতা, মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মোৰ চেনেলটো যিসকল নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। আজি ছানডে হয়, বহুত কাম কৰিলোঁ ঘৰৰ, গোটেই এইবিলাক বিচনা চিচনা পাৰাই নাই, চববিলাক মানে একদম ধুই দিছোঁ, পূৰা চাফা কৰিছোঁ। এতিয়া বাজিলে 11:30, অকণমান ভোক লাগিছে, ৰাতিপুৱা একো খোৱা নাই। এতিয়া প্ৰথম মেগী বনাওঁ, মেগী অকণমান খাই লওঁ, তাৰপিছত দুপৰীয়া ভাত বনাম। আৰু আজিৰ দিনটো কি কৰোঁ নকৰোঁ আপোনালোকক দেখাই থাকিম। গতিকে এতিয়া ব'লক প্ৰথম মেগী বনাওঁ, মেগী খাই লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। চাহ বনোৱা চচটোতে এনেকৈ মেগী বনাব লৈছোঁ। আৰু মই ইমান বেছি মেহনত কৰি নাখাওঁ, ভেজিটেবল দিওঁ কিবা দিবলৈ পালে মানে ভাল লাগে বাৰু, কিন্তু মই অকল পানী দি এনেকৈ চুপ টাইপকৈ বনাই কিনে খাওঁ, এনেকৈ খাই ভাল লাগে। মেগী বনোৱা হৈ গ'ল, কাৰণ বেছি সময়টো নালাগে, 2 মিনিটৰ কাম। এতিয়া মেগী খাই লওঁ। আৰু এইবোৰ দেখিছে নহয়, এইবোৰ চব মোৰ মেডিচিন। মোৰ এলাৰ্জি আছে, ডাষ্ট এলাৰ্জি। মানে অলপ যদি ঠাণ্ডা পাওঁ, ঠাণ্ডা পালে মানে একদম হাঁচিয়াই থাকিব লাগে। ৰাতিপুৱা শুই উঠিতো বিশেষকৈ বেছিকৈ হয়, ৰাতিপুৱা শুই উঠি নাই কমকৈ 15-20টামান মই হাঁচি মাৰিব লাগে। আৰু এনেই অলপ ঠাণ্ডা পালেই মোৰ হয়। এইটো মোৰ বহুত বছৰৰ পৰা হৈ আছিলে, মাজতে 7-8 বছৰমান হ'ল মোৰ এইটো মানে এই এলাৰ্জিটোৰ প্ৰব্লেম। মাজতে ভাল পাইছিলোঁ 2 বছৰমান, কিন্তু এই বছৰ কি হ'ল নাজানো, এই বছৰ আকৌ মানে মোৰ হৈছে। প্ৰথমতে অলপ নিজে এডজাষ্ট কৰিবলৈ চালোঁ, অলপ কিবা কিবি কৰি ঘৰুৱা কিবা কিবি, কিন্তু নাই, ঠিক নহ'লে। সেইদিনা আৰু আয়ুৰ্বেদিক ডক্টৰৰ ওচৰত গৈ পিনি দেখালোঁ। দেখাই এগালমান মানে টেবলেট দিছে। আয়ুৰ্বেদিক জানেই নহয়, এগাল টেবলেট দিয়া, গতিকে কিমান খাম আৰু। খোৱাৰ আগত, খোৱাৰ পিছত 2 টাইম, ৰাতিপুৱা খালী পেটত, বহুত খাব লাগে। মই এতিয়া বনাই আছোঁ চিকেন, আৰু আজি ছানডে হয়, আৰু ছানডে বুলি ক'লে এনেই স্পেচিয়েল কিবা এটা খাবলৈ মন যায়, গতিকে অকণমান চিকেন আনিলোঁ। একদম চিম্পুলকৈ বনাইছোঁ। মই বেছি মছলা ব্যৱহাৰ নকৰোঁ। আদা, নহৰু, পিঁয়াজ আৰু ধনিয়া, জিৰা আৰু জালুক এনেকৈ দিয়ে অকণমান বনাইছোঁ। আৰু এতিয়া খোৱাৰ আগতে মেডিচিন খাই ল'ব লাগিব। ইমান খাম মানে, খাই খাই আমনি লাগিছে মেডিচিন। খোৱাৰ আগত 2টা খাব লাগে, 2টা মানে ইয়াৰ টেবলেট 2টাকৈ খাব লাগে, 4টা। আৰু খোৱাৰ পিছতো এগাল আছে। অথনি কৈছোঁ মই কিহৰ মেডিচিন খাই আছোঁ, এলাৰ্জি মেডিচিন, ডাষ্ট এলাৰ্জি। অলপ ঠাণ্ডা পৰিছে যে, একদম মানে ইমান নাক চাক কিবা লাগি থাকে ন। মই খাই লওঁ এতিয়া ভাত, আৰু বেছি একো বনোৱা নাই, অকল চিকেনটো বনালোঁ, পাপৰ এখন, চিম্পল এয়াই আৰু অকলে ইমান বনাই খাই থাকিব মন নাযায়। আৰু চিকেন থাকিলে মোৰ বেলেগ বস্তুৰ প্ৰয়োজনো নাই, ইমান নালাগেও। এতিয়া মই খাই লওঁ। ভাল হৈছে, আৰু নিজে বনাইছোঁ যিহেতু ভালটো হ'বই। মই নিজকে নিজে কমেণ্ট কৰিছোঁ আৰু ভাল হোৱা বুলি। আবেলি অলপ ওলাই গ'লোঁ, ঘৰৰ বজাৰ কেইটামান আছিলে কৰিব লগা, বজাৰকেইটা কৰি আহিলোঁ, আৰু তেতিয়া মই ভিডিঅ' কৰা নহ'লে। আৰু আজিৰ দিনটো মই এনেকৈয়ে পাৰ কৰিলোঁ। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্টত জনাব। এতিয়া গুড নাইট, বাই বাই।